নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক কুশলে আছে। মই ৰমেনে মোৰ প্ৰথম ইউটিউব চেনেল RCDU মেমৰিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, জীৱনৰ প্ৰথমটো ইউটিউব চেনেল খুলিছিলোঁ আৰু প্ৰথমটো ইণ্টাৰভিউৰ কাৰণে আজি ইণ্টাৰভিউৰ কাৰণে মই মাতি আনিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ মোৰ বন্ধু শ্ৰী পৰাগ শইকীয়াক। পৰাগ শইকীয়া মোৰ ওচৰত আছে। প্ৰথমে পৰাগ শইকীয়াক আমাৰ RCDU মেমৰি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ বন্ধু ৰমেন। আচলতে ভাল লাগিছে মোৰ বন্ধু এজনে এটা ইউটিউব চেনেল খুলিছে আৰু তাতোকৈ ভাল লাগিছে মোৰ যে তেওঁৰ এই আজি প্ৰথমটো ইউটিউব ভিডিঅ'ৰ তাত মোক যে তেওঁৰ সাক্ষাৎকাৰ ল'বলৈ মাতিছে, আমন্ত্ৰণ জনাইছে, তাৰ বাবে মই নথৈ সুখী হৈছোঁ। ধন্যবাদ। ঠিক আছে বাৰু। মই ধন্যবাদ জনাইছোঁ বাৰু পৰাগক মোৰ আমন্ত্ৰণ ৰক্ষা কৰাৰ কাৰণে। এতিয়া আছে আমাৰ চেনেলটো অকণমান মানে প্ৰশ্নৰ মাজেদি আমি মানে চেনেলটোত ভিডিঅ'বোৰ মানে পাৰ কৰিম। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে পৰাগৰ মই পৰিচয় জানিব বিচাৰিম। তাত থাকিব তোমাৰ নাম, তুমি কি কৰি আছা আৰু তোমাৰ ঘৰৰ পৰা ধৰি চব থাকিব। এতিয়া কোৱা তুমি। মোৰ ঘৰৰ বিষয়ে প্ৰথমে কওঁ। মোৰ ঘৰ হৈছে তিনিচুকীয়া জিলাৰ ফিল'বাৰী, আমাৰ গাঁওখন বৰগাঁও। আৰু মোৰ ঘৰত আছে মোৰ মা দেউতা আৰু মোৰ বা বিয়া হৈছে, বৰ্তমান মা দেউতাৰ ঘৰতে আছে। আৰু মাৰ নাম হৈছে শ্ৰীযুতা সৰস্বতী শইকীয়া আৰু দেউতাৰ নাম শ্ৰীযুত দয়াল শইকীয়া আৰু বা চয়নিকা শইকীয়া। হয়, তেতিয়াহ'লে আমি নেক্সট প্ৰশ্নলৈ গৈছোঁ। এতিয়া আমি জানিব বিচাৰিম পৰাগেনো কি কৰি আছে বা পৰাগৰ শৈক্ষিক জীৱনটোৰ বিষয়ে। শৈক্ষিক জীৱনত থাকিব তোমাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা একেবাৰে তুমি এতিয়ালৈকে কি কৰি আছা বা শেষ পৰ্যায়লৈকে বিশ্ববিদ্যালয়লৈকে। এতিয়া সেইটোকে কোৱা তুমি। মোৰ শৈক্ষিক জীৱনৰ বিষয়ে যদি কওঁ, মোৰ প্ৰাথমিক শিক্ষা মই গ্ৰহণ কৰিছিলোঁ আমাৰ ঘৰৰ পৰা কিছু নিলগত ৰবৰগুৰি প্ৰাথমিক বিদ্যালয়, আৰু সেইখন হৈছে আমাৰ সমগ্ৰ ফিল'বাৰী অঞ্চলটোৰ ভিতৰত প্ৰথমখন আচলতে প্ৰাথমিক বিদ্যালয়। হয়, প্ৰথমখন প্ৰাথমিক বিদ্যালয়। তাতে মই তেতিয়া চতুৰ্থ শ্ৰেণীলৈকে পঢ়িছিলোঁ। তাত এতিয়া আগতে LP স্কুলত চতুৰ্থ শ্ৰেণীলৈকে আছিলে, আজিকালি 5টো আছে। তেতিয়া সেই চতুৰ্থ শ্ৰেণীলৈকে তাত পঢ়িলোঁ। তাৰপিছত মই ফিল'বাৰী হাইস্কুলত পঢ়িলোঁ। ফিল'বাৰী হাইস্কুলত মই ক্লাছ 5 to ক্লাছ 10 মই তাত 6 বছৰ হৈছে তাত পঢ়া। মই 6 বছৰ পঢ়িলোঁ ফিল'বাৰী হাইস্কুলত। তাৰপিছত মই 11-12 কৰিলোঁ, মানে উচ্চতৰ মাধ্যমিক পঢ়িছোঁ মই ফিল'বাৰী জুনিয়ৰ কলেজ। হয়, তাৰপিছত আৰু মোৰ গ্ৰেজুৱেশ্যন কৰিছোঁ মই ডুমডুমা কলেজ। মই অসমীয়া বিষয়ত স্নাতক সন্মান লাভ কৰিছোঁ 2020 চনত। তাৰপিছতে মই বৰ্তমান এতিয়া তোমাৰ এজন সহপাঠী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ এজন ছাত্ৰ। সেয়াই। তেতিয়াহ'লে আমি নেক্সট প্ৰশ্নলৈ গৈছোঁ। নেক্সট প্ৰশ্ন আছে তোমাৰ বৰ্তমানৰ ঠিকনা, মানে তুমি ক'ত আছা, কি কৰি আছা, সেইটো কোৱা। মই বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ ঐতিহ্যমণ্ডিত পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিবাসৰ এজন আৱাসী হয়। আৰু মোৰ ব্লকটো হৈছে B ব্লক, 2nd ফ্ল'ৰ, ৰুম নম্বৰ 312, তাত 312। তাৰপিছত আহিলে আৰু মই জানিব পাৰিছোঁ মানে তুমি যেতিয়া স্নাতক সন্মান লাভ কৰিছিলা ডুমডুমা মহাবিদ্যালয়ৰ পৰা, সেইটো সময়ত তুমি অসমীয়া বিভাগৰ পৰা তুমি মানে শ্ৰেষ্ঠ হিচাপে নিৰ্বাচিত হৈছিলা, মানে ভাল ফলাফল লাভ কৰিছিলা। তাৰ বিষয়ে কোৱাচোন অকণমান জানিব। আচলতে ফলাফলটো সিমান এটা উৎকৃষ্ট ধৰণৰ নহয়, কিন্তু ডুমডুমা কলেজৰ অসমীয়া বিভাগৰ ভিতৰত বাৰু শীৰ্ষত আছিলোঁ। লগতে হয়তো মই হয়তো বুলি কৈছোঁ, কলা শাখাৰ মানে কলাৰ যিখিনি আছে বিভিন্ন ধৰণৰ বিষয়, অসমীয়া, ইংৰাজী, ৰাজনীতি বিজ্ঞান, শিক্ষা, গতিকে যিখিনি অৰ্থনীতি, এই বিষয়সমূহৰ ভিতৰতে হয়তো মোৰ স্থানটো প্ৰথম আছিল চাগে দেই, মই চাগে বুলিহে কৈছোঁ। গতিকে সেইটো আচলতে এটা সাধাৰণ বুলিহে কৈছোঁ মই দেই, কাৰণ এতিয়া বিশ্ববিদ্যালয়খনৰ সামগ্ৰিকভাৱে যদি চাওঁ তেতিয়াহ'লে মোৰ স্থানটো একদম তলত বুলি ভাবিছোঁ, তলত মানে আৰু যথেষ্ট নিম্ন আৰু সেই বুলি ভাবোঁ মই। হয়, তথাপিও নিজৰ বিভাগৰ পৰা কথা এটা আছে ন, যিমান যি নহ'লেও
বাৰু বাৰু নেক্সট প্ৰশ্নলৈ যাওঁ তুমি যেতিয়া মানে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মানে পঢ়াৰ প্ৰথম তুমি প্ৰেৰণা ক'ৰ পৰা পাইছিলা অনুপ্ৰেৰণা হিচাপে কোন আছে তোমাৰ এই বিশ্ববিদ্যালয়ৰ জীৱনৰ উৰণীয়াত কোনোবা লুকাই আছেনে বুলি ভাবানে তুমি তেনেকুৱা আচলতে মোৰ বিশেষ কোনো তেনেকুৱা নাই মোৰ আছিলে অকল এটাই যে পঢ়াৰ প্ৰতি স্পৃহা বিশ্ববিদ্যালয়ত পঢ়াৰ প্ৰতি যি এক সেইটো স্পৃহা আগ্ৰহ সেইটোহে আচলতে মোক বিশ্ববিদ্যালয় বা এই আজি বৰ্তমানৰ ঠিকনা নাহৰৰ দেশলৈ আচলতে মই আহিছোঁ তেনেকুৱানো বিশেষ ব্যক্তি মোৰ আচলতে নাই তেনেকুৱা নাই অকল মোৰ নিজৰ যি সপোন এটা আছে লক্ষ্য আছে যি আগ্ৰহ আছে আৰু স্পৃহা আছে এইখিনিৰ মাজেৰেহে মই আজি ইয়ালৈ আহিছোঁ মানে কোনো মোৰ ইয়াৰ আঁৰত মানে কোনোবা নিৰ্দিষ্ট ব্যক্তি তেনেকুৱা কোনো নাই নেক্সট প্ৰশ্নলৈ যাওঁ তুমি যেতিয়া প্ৰথম ষান্মাসিকত আছিলা অৰ্থাৎ ফাৰ্ষ্ট চেমত আছিলা আছামিজ ডিপাৰ্টমেণ্টত 2021 চন হ'ব সেইটো সময়ত তুমি শ্ৰেষ্ঠ নৱাগত হিচাপে বিবেচিত হৈছিলা তেনেকুৱা সেই সময়ছোৱাত তুমি কেনেকুৱা অনুভৱ কৰিছিলা তেতিয়া আৰু এতিয়া অনুভৱ কোৱাচোন অকণমান মই তেতিয়াৰ অনুভৱটোৱে কৰিলোঁ প্ৰথমতে যেতিয়া আমি প্ৰথম আহিছোঁ বিশ্ববিদ্যালয়লৈ আচলতে আমাৰ বহুতৰে মনত বা বহুতৰে কিছুমান জীৱনত কিছুমান হেৰি থাকে তোমাৰ প্ৰতিভা থাকে অৱশ্যে সি কিছুমানৰ বাবে হৈ পৰে সুপ্ত আৰু কিছুমানৰ বাবে হৈ থাকে জাগ্ৰত মোৰ একেবাৰে সুপ্ত বুলিও মই নকওঁ মই বিভিন্ন ঠাইত বিভিন্ন ধৰণে কিবা কৰি থাকোঁ বা কলেজীয়া জীৱনতো স্কুলীয়া জীৱনতো নিজৰ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰোঁ যি কি নহওক ইয়াত কিন্তু এখন প্ৰতিভা বিকাশৰ এখন বহল মঞ্চ পোৱা যায় বিশ্ববিদ্যালয়ত এখন বহল মঞ্চ পোৱা যায় গতিকে সেইটো ক্ষেত্ৰত মই মানে ইয়াত আহি নিজৰ প্ৰতিভাবিলাক আচলতে দেখুৱাবলৈ বিচাৰিছিলোঁ চেষ্টা কৰিছিলোঁ হয় ইয়াতে যদি তেওঁলোকে হয়তো তেওঁলোকৰ মনত তেওঁলোকে হয়তো কিবা ভাল দেখিলে তেওঁলোকে কৰিব দিয়াখিনি কিজানি মই ভালকৈ কৰিব পাৰিলোঁ সেইটো কাৰণে হয়তো মই শ্ৰেষ্ঠ নৱাগত হিচাপে বিবেচিত হ'লোঁ বা পুৰস্কাৰ লাভ কৰিলোঁ বা এই সন্মানটি লাভ কৰিলোঁ তাৰ বাবে আচলতে খুব ভাল লাগিছিলে এনেকুৱা এটা সন্মান আচলতে লাভ কৰাটো মোৰ বাবে এটা অসাধাৰণ বুলিয়ে আছিলে প্ৰথমে ভাবিছিলোঁ আচলতে বিশ্ববিদ্যালয়খনতো বহুত ধৰণৰ ল'ৰা ছোৱালী থাকে বিভিন্ন প্ৰতিভাৰ ইয়াততো কোনো অভাৱ নাই হয়নে গোটেই সমগ্ৰ অসমখনক প্ৰতিনিধিত্ব কৰা ল'ৰা ছোৱালী ইয়াত আছে গতিকে প্ৰতিভাৰ কোনো অভাৱ নাই গতিকে তেনেকুৱা এখন ক্ষেত্ৰত মই শ্ৰেষ্ঠ নৱাগত হিচাপে যি সন্মান লাভ কৰিছোঁ বা পুৰস্কাৰ লাভ কৰিলোঁ গতিকে সি মোৰ বাবে সঁচাকৈয়ে গৌৰৱৰ কাৰণ বুলি মই ভাবোঁ আৰু এতিয়া অনুভৱ বুলি ক'বলৈ গ'লে বিশ্ববিদ্যালয়খনৰ সামগ্ৰিক অনুভৱ কথা এটা ক'ব লাগিব মই হয় প্ৰথমে যিটো মানে অনুভৱ কৰিছিলোঁ নাহৰৰ দেশ সম্পৰ্কে সেই নাহৰৰ দেশ সম্পৰ্কৰ কিন্তু আজিৰ মোৰ অনুভৱ কিন্তু কিছুমান ক্ষেত্ৰত পৃথক দেখা যায় মই ভাবোঁ তোমাৰ ক্ষেত্ৰতো কিছুমান পৃথক তুমি দেখিব পাৰা গতিকে মানে আগতে আমাৰ নাহৰ দেশ এনেকুৱা মানে এখন কেনেকুৱা হ'ব পাৰে তাত এনেকৈ কৰিম তেনেকুৱা কৰিম এনেকৈ ভাবোঁ মানে তাৰপৰা ইয়াত প্ৰথমতে আহি অৱশ্যে নাহৰ দেশৰ সৈতে একাত্ম হৈ গৈছিলোঁ নাহৰ দেশৰ বিলীন হৈ গৈছিলোঁ নাহৰৰ বতাহ জেগা আছিলে আমাক কোবাই গৈছিলে হয়নে হয় উৰণীয়া বতাহ ঠিকেই আছে গতিকে সেই তেতিয়া মানে আমি আমাৰ নিজৰ যিটো মূল কৰ্তব্য যিটো ছাত্ৰ নং অধ্যয়ন তপ বুলি কোৱা হয় সেইটোৰ পৰা আমি ফালৰি কাটি গৈছিলোঁ তুমি ফালৰি কাটিছিলা গতিকে সেইখিনি আমি তাৰ ভুক্তভোগী নিজে গতিকে গম পাওঁ গতিকে সেই তেনেকুৱা ধৰণৰকৈ মানে প্ৰথম অকল উপভোগ হিচাপে লৈছিলোঁ ভাল লাগিছিলোঁ যথেষ্ট ফুৰিবলৈ যাওঁ কিবা কৰি সেনেকৈ সময় অতিবাহিত কৰিছিলোঁ আৰু পিছত মানে কি হ'ল মানে এতিয়া ধৰক যদি বৰ্তমানৰ সময়ত যদি চাওঁ দেখোঁ যে সেই কিছুমান মাদকতা এতিয়া বৰ্তমান নাইকিয়া হয় আচলতে মানুহবোৰ ব্যস্ত ইয়াত প্ৰত্যেকেই ব্যস্ত গতিকে ব্যস্ততাৰ বাবে আচলতে আমি মানুহক সময় দিবলৈ নোৱাৰোঁ গতিকে আমাৰ মাজত আন্তৰিকতাটো আচলতে সততে গঢ় নলয় সেইটো কাৰণে অনুভৱটোৰ ক্ষেত্ৰত মানে এটা প্ৰথমতে অনুভৱটো মানে মোৰ অনুভৱৰ যি অনুভৱে যি ধৰণে গতি কৰিছিলে সেই অনুভৱে কিন্তু বৰ্তমানৰ সেই আগৰ গতিটোত মানে নাই একে স্থিতিত নাই মানে গতিশীল হৈছে মানে ক্ৰমান্বয়ে গতিশীল হৈছে নিম্নগামী হৈছে বুলি মই ভাবোঁ অনুভৱ আৰু যিটো ভাল লাগিছিলে সেইটো কিছুমান ক্ষেত্ৰত মানে কেতিয়াবা হেৰি হোৱা দেখা যায় মানে ব্যস্ত কেৱল ব্যস্ততাৰ মাজে যিহেতু আমি থাকিবলগীয়া হৈছে সেইটো কাৰণে মানে আচলতে মই লগতে তোমাক আৰু এটা প্ৰশ্ন সোধোঁ এইটো মোৰ ক্ষেত্ৰতো হৈছে মানে বিশ্ববিদ্যালয়লৈ অহাৰ পিছত মানে নিজকে বহুত ব্যস্ত হৈ পৰিছোঁ ন তেনেকুৱা ক্ষেত্ৰত তোমাৰ কলেজীয়া বন্ধু বা ঘৰ পৰিয়াল তেওঁলোকে বিচৰা মতে আমি সময় দিব পৰা নাই এনেকুৱা ক্ষেত্ৰত তোমাৰ কিবা ক'বলগীয়া আছে নেকি কোৱাচোন
মই হয়তো ডাইৰেক্ট আচলতে কি ক'ম যে কিছুমানতো কৈয়ে দিয়ে যে আজিকালি ইউনিভাৰ্চিটিত পঢ়ি ফিতাহী হ'ল পাত্তা নিদিয়ে মানে এইবিলাক মানে জাতীয় কথা হৈ পৰিলে কিন্তু কি কৰিম এতিয়া তেওঁলোকৰ মাজত এতিয়া কি ক'ম আৰু মইতো তেওঁলোকক এতিয়া বিশ্বাস নিয়াব নোৱাৰোঁ পতিয়ন নিয়াব নোৱাৰোঁ যে মই আচলতে কিমান ব্যস্ত আচলতে আৰু ঘৰতো এতিয়া এনেকৈ দেখাইছে যে কেতিয়াবা আচলতে ঘৰলৈ ফোন কৰিবলৈ সময় নাপাওঁ অঁ ব্যস্ততা গতিকে কেতিয়াবা 2-3টা মিছ কল হৈ থাকে পিছত দেখিছোঁ মানে হেৰি হৈ যায় মানে কেতিয়া মই মানে মানে সময়টো অভাৱ ঘটি যায় গতিকে তেওঁলোকে ভাবে চাগে মই ইয়াত বহুত ব্যস্ত হৈ গ'লোঁ কিবা হৈ গ'লোঁ গতিকে ঘৰখনো তেনেকৈ চিন্তা কৰে আকৌ লগৰ বন্ধু বান্ধৱীও তেনেকৈ চিন্তা কৰে যে সলনি হৈ গ'ল আচলতে পঢ়িবলৈ আহি আচলতে মই সলনি হোৱা নাই একো হোৱা নাই আগৰ বাগেৰে আছোঁ যিদৰে তুমিও আছা মই তেনেকৈ ভাবোঁ তোমাৰ ক্ষেত্ৰত যিহেতু ভুক্তভোগী তুমিও অঁ সেইটো কথা আচলতে তেতিয়াহ'লে নেক্সট প্ৰশ্ন আহিলে তোমাৰ হবি হিচাপে কি তুমি কৰি ভাল পোৱা আৰু তোমাৰ লাষ্টত তুমি ক'বই লাগিব তোমাৰ ভাল লগা এটা মানে যিকোনো হবি এটা মানে প্ৰকাশ কৰিব লাগিব কোৱা হবি আচলতে আমাৰ হবিবোৰো কেতিয়াবা সময়ে সলনি হয় হয়নে এতিয়া সৰু অৱস্থাতো মোৰ হবিবিলাক বেলেগ কিবা কিবি আছিলে পিছত অকণমান বেলেগ হ'ল এতিয়া আকৌ বেলেগ হ'ল আচলতে এটা সময়ত অকণমান হবিবোৰে বেছি মানে কিবা এটা কৰিবলৈ মন যায় এটা বয়সত আচলতে এতিয়া সেইটো বয়স আচলতে আমাৰ নাই মানে আগতে মোৰ বিশেষকৈ মন আছিলে মোৰ অভিনয় কৰা ডেন্সিং এক্টিং তাৰপিছতে আৰু কিতাপ পঢ়াৰ এটা চখ আছিলে এসময়ত বৰ্তমান এইটো মোবাইল ফোনটোৱে এইটোৰ পৰা মানে অকণমান অলপ মানে কিতাপৰ প্ৰতি মানে অমনোযোগী কৰি তুলিছে ৰাগটো কমাই আনিছে কিতাপৰ প্ৰতি গতিকে সেই অভিনয়টো বৰ্তমানো আছে আৰু কবিতা আবৃত্তি কৰিও মই ভালেই পাওঁ তাৰপিছতে আৰু সেইটোৱে আৰু মোৰ এটা ভাল লাগে কি মোৰ ট্ৰেভেলিং খুব বেছি ভাল পাওঁ মানে সেইটো তুমি ভাল পোৱা তুমি যেতিয়া আমি একেলগে ফুৰিবলৈ গৈছোঁ হয় তাৰপাছত আৰু এতিয়া বিশ্ববিদ্যালয়ত দেখিছে বাৰু বিশ্ববিদ্যালয়ৰ যোনটো ক্ৰীড়া সাপ্তাহিক আছিলে তাত তুমি নাট্য প্ৰদৰ্শন কৰিছিলা তুমি অভিনয় কৰিছিলা ধুনীয়া লাগিছিলে মানে তোমাৰ অভিনয় মানে বহুত মানে আকৰ্ষণীয় আছিলে যাৰ পৰিপ্ৰেক্ষিতত তোমালৈ কি আছিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কনফেশ্যন পেজত তোমাৰ মানে কনফেশ্যন আহিছে ভাল পাইছোঁ বাৰু তাৰপৰা এতিয়া তুমি ভাল পোৱা কিবা এটা কৰি দেখুৱাচোন বাৰু কি দেখুৱাম এতিয়া মই পটককৈ এতিয়া তেনেকৈ প্ৰস্তুত হৈ অহা নাই যে মই আমুক কিবা কৰি দেখাব পাৰিম বুলি মই যিহেতু অভিনয় মই বেছি ভাল পাওঁ গতিকে অভিনয়ৰ এটা সংলাপহে মই আচলতে ক'ব পাৰিম দেই অৱশ্যে মাজতে ভুল হ'ব পাৰে বা অকণ খোকোজা লাগিব পাৰে তথাপিতো মই ক'বলৈ চেষ্টা কৰিম এটা অভিনয় এখন খুব ধুনীয়া এখন নাট আমাৰ ফিল'বাৰীৰ এগৰাকী নাট্যকাৰ নাট্যগুৰু ৰাজীৱ লোচন বৰা ডাঙৰীয়া তেখেতৰ ঘৰ আপোন পৰ বুলি এখন নাটক খুব সুন্দৰ নাটক আচলতে সেই নাটকখনৰ এটি চৰিত্ৰ সেই চৰিত্ৰটোৰ যিটো সেই চৰিত্ৰটো এটা সংলাপ মানে সেই সংলাপ মই ক'বলৈ অকণমান চেষ্টা কৰিম আৰু ভাইটি তই কথাবোৰ তেনেকৈ নকবিচোন আৰে ময়োতো পঢ়া শুনা কৰিব পাৰিলোঁহেঁতেন তোতকৈও ভাল ৰিজাল্ট কৰি চহৰৰ কোনোবা এখন ভাল কলেজত পঢ়িব পাৰিলোঁহেঁতেন মই পঢ়া শুনা বাদ দিব লগা হ'ল কেৱল তহঁত দুটাক পঢ়োৱাৰ স্বাৰ্থত মোৰ কি পঢ়িবলৈ মন নাযায় বুলি ভাবিছ নেকি কিন্তু সেই বগা চাইকেলখন চলাই মই কেৱল তহঁত দুটা কথা চিন্তা কৰোঁ ঘামত বুৰ মহি যোৱা টাপনি মাৰিবলৈ ঠাই নোহোৱা পেণ্ট দুটাকে পিন্ধি মই কেৱল তহঁত দুটাৰ যোগান ধৰোঁ বিহু বুলি পূজা বুলি নতুন গেঞ্জি এটা পিন্ধিবলৈ মোৰ কি মন নাযায় বুলি ভাবিছ নেকি কিন্তু মই কেৱল তহঁত দুটা কথাকে ভাবোঁ চা ভাইটি মাটিডোখৰ বিক্ৰী কৰাৰ কথা যি ভাবিছ সেয়াটো মনৰ পৰা আঁতৰাই নাই মাটিডোখৰ বিক্ৰী কৰিব নোৱাৰ সেয়া আমাৰ পৈতৃক মাটি মইতো কাপোৰ কৰিছোঁ ভাইটি তই সেই যি চিন্তা কৰিছ সেইটো মনৰ পৰা আঁতৰাই নাই মইতো কাবৌ কৰিছোঁ ভাইটি মাটিডোখৰ তই বিক্ৰী কৰিব নোৱাৰ তই বিক্ৰী কৰিব ধন্যবাদ অতি সুন্দৰ প্ৰতিভা তোমাৰ তুমি এইবোৰ বিকশিত কৰি গৈ থাকিবা ভৱিষ্যতেও বহুত কামত আহিব আজিকালিতো প্ৰতিভাৰ
কোনো মৰণ নাই সেইকাৰণে ভাল লাগিছে তোমাৰ এনেকুৱা প্ৰতিভা বাৰু আপ্লুত হৈছোঁ দৰ্শকসকলেও ভাল পাব আপোনালোকে কমেণ্ট কৰিব ভাল লাগিছে নে বেয়া লাগিছে তেতিয়া আমি উৎসাহিত হ'ম তাৰপিছত নেক্সট প্ৰশ্ন আহিলে অৱশ্যে কথা এটা ক'বলগীয়া কোৱা কোৱা মানে এই সংলাপটো যিধৰণে আছিলে সেইধৰণে কিন্তু মই ক'ব নোৱাৰিলোঁ অকণমান সাল সলনি হ'ল মানে যিটো পাহৰিছোঁ যে বহুত দিন চোৱা নাই হয় হয় নেক্সট আহিলে এইটো জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এইটো বিষয়ৰ পৰা মানে কোনো মানুহে আঁতৰি যাব নোৱাৰে মানে প্ৰত্যেক মানুহৰ ক্ষেত্ৰতে আছে আৰু যাৰ অবিহনে জীৱন অপৰিপূৰণ হৈ থাকিব বুলি ক'ব পাৰি এইটো আহিলে তোমাৰ প্ৰেম আহিলে তোমাৰ জীৱনত প্ৰেম হৈছেনে কেতিয়াবা বা নাহৰৰ দেশত নাহৰৰ এতিয়া ফাগুন মাহ চলি আছে এই ফাগুনৰ বতৰত তোমাৰ প্ৰেমৰ কিবা এটা আহিছে নেকি আৱেগ আহিছে নেকি কোৱাচোন বাৰু প্ৰথমতে সুধিছে যে প্ৰেম মোৰ হৈছে নেকি গতিকে সেই প্ৰেম হৈছে নেকি বুলি ক'বলৈ গ'লে মোৰ একেবাৰে মই বাল্যকাললৈ যাব লাগিব হয় যে মই প্ৰেম কি মই নাজানো প্ৰেম আচলতে কেনেকুৱা প্ৰেমনো কি কৰিব লাগে সেই সম্পৰ্কে যি সময়ত মই অজ্ঞাত যি প্ৰেমৰ সম্পৰ্কে কোনো মোৰ ধাৰণা নাই সেই সময়তে মই প্ৰেমত পৰিছিলোঁ আকৌ হয় গতিকে সেয়ে মই এতিয়া ক'বলৈ নাযাওঁ মই এতিয়া কাৰ প্ৰেমত পৰিছিলোঁ কি হৈছে কেনেকৈ প্ৰেমত পৰিছিলোঁ কিন্তু মানে সেই সময়তে মোৰ মানে কিবা এটা ভাৱ আহিছিল আৰু যেন ময়ো যেন কাৰোবাক ভাল পাওঁ হয় আৰু যিহেতু সেই সময়ত এনেকুৱা ধৰণৰ হয় যে মানে লগৰবোৰে যেতিয়া জোকাই দিলে মানে কেনেকুৱা হয় আৰু যে ভাল পাই দিওঁ তেনেকুৱা নিচিনা সেই লগৰবিলাকো জোকাই তেনেকুৱাকো আমি জোকাওঁ তেনেকৈ মানে এজনী ছোৱালীৰ লগত তেনেকৈ মানে জোকাই দিছিলে আৰু এম পঢ়ি থাকোঁতে আৰু হয় এম জোকাইছিলে তাৰপিছত মোৰ প্ৰেম বুলি ক'বলৈ গ'লে মই যেতিয়া হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছোঁ তেতিয়া প্ৰেমৰ এটা সঁচাকৈ প্ৰকৃত প্ৰেমৰ এটা স্পৰ্শ মই অনুভৱ কৰিছিলোঁ হয় মানে এজনী ছোৱালী মই তেতিয়া হেৰি আৰু ছেকেণ্ড ইয়েৰত পঢ়ি আছোঁ মই ছেকেণ্ড ইয়েৰত পঢ়ি আছোঁ তাই ফাৰ্ষ্ট ইয়েৰত পঢ়ে তেতিয়াতো আমাৰ এনেকুৱা আজিৰ দৰে এনেকুৱা স্মাৰ্টফোন নাই তেতিয়াতো এনেকুৱা সৰু সৰু কিপেড মোবাইল চলাওঁ সেই কিপেড মোবাইল চলাই থাকোঁতে মানে তেনেকৈ নাম্বাৰ চাম্বাৰ এক্সচেঞ্জ কৰা হৈছিলে তাৰপিছতে এক্সচেঞ্জ কৰাৰ পিছত মানে তেনেকৈ হাই হেল্ল' আৰু এনেকুৱা কি কৰিছে কেনেকুৱা তেনেকুৱা আৰু কিছুমান এইবিলাক জাতীয় সাধাৰণ মেছেজ তাৰপিছতে হেৰি তেনেকৈ মানে মোৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পালেহি ফাইনেল পৰীক্ষা আহিলে হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা তেতিয়াতো মই পঢ়িব লাগে আৰু পঢ়াৰ প্ৰতিতো তেতিয়া মোৰ দুবাৰ হেঁপাহ মানে খুব মানে পঢ়াটো গুৰুত্ব দিওঁ মানে আৰু তেতিয়া তাৰপিছতে পঢ়িবলৈ আহোঁ মানে পঢ়াত ধৰোঁ তেতিয়া মানে ধৰ মেছেজ এটা কেতিয়াবা দুই এটা কৰোঁ আৰু তাইও কৰে তেনেকুৱা তাৰপিছতে মানে গম পোৱা গৈছিলে যে তাই মোৰ প্ৰতি মানে তাইৰ কিবা এটা আছে আৰু মোৰো মানে তাইৰ প্ৰতি কিবা এটা আছে সেইটো চাগে তাইও অকণমান ধৰিব পাৰিছিলে বা ধাৰণা কৰিব পাৰিছিলে চাগে দেই তাৰপিছতে তেনেকৈ মানে তাই নিজেই ক'লে যে পৰাগ দা আপুনি পঢ়ক যিহেতু পৰীক্ষা পালেহি গতিকে আপুনি মোৰ লগত মেছেজ কৰিব নালাগে আপুনি পঢ়ক তাৰপিছত মই ঠিক আছে হ'ব দিয়া মই পঢ়োঁ তেনেকৈ মানে মই মানে পঢ়াত মানে সম্পূৰ্ণ পঢ়াত আহি গ'লোঁ মানে তাৰপিছত মই তাইৰ লগত মানে মেছেজৰ যোগাযোগটো একেবাৰে নাইকিয়া হৈ থাকিলে তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিলোঁ ৰিজাল্ট ওলোৱা নাই তেতিয়ালৈকে দেই ৰিজাল্ট ওলোৱা নাই তেতিয়া মানে আকৌ ছোৱালীজনী মেছেজ কৰিব লৈছে মোক আৰু কথা বতৰা পতা হয় তেতিয়া তাই মোক সুধিছে এদিন যে পৰাগ দা আপুনি লাভ মেৰেজ কৰিব নে এৰেঞ্জ মেৰেজ কৰিব ধুনীয়া প্ৰশ্ন তেতিয়া তাইতো তেতিয়া ফাৰ্ষ্ট ইয়েৰ এজনী ছোৱালী সৰু ছোৱালী আৰু 17 বছৰীয়া বুলি ধৰা 17-18 বছৰীয়া মোৰ ঠিক তেনেকুৱা আৰু 18 মান হৈছিল আৰু তাৰপিছতে মই এতিয়া কি উত্তৰ দিম আৰে এনেকুৱা প্ৰশ্ন মোৰতো কোনোৱে কৰা নাই তাৰপৰা মই ক'লোঁ যে মই বিয়াই নাপাতোঁ বিয়া নকৰাওঁ তেনে ক'লোঁ অৱশ্যে এটা কথা মই ক'ব পাৰোঁ দেই মই পাহৰি গৈছিলোঁ ক'বলৈ এনেকুৱা তাই মোক সেই হেৰিয়তে সুধিছিলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়াৰ আগতে সুধিছিলে যে আপোনাৰ GF আছে নাই এতিয়া মই ক'লোঁ GF নাই তেতিয়া ক'লে কি আপুনি GF নাই মই বোলো নাই কিন্তু মোক GFৰ প্ৰয়োজন হৈছে তেতিয়া তাই কৈছে পাব নহয় আপুনি তেনেকৈ আপুনিতো দেখা শুনাই ভাল আপুনি পাব তাৰপিছতে মই ক'লোঁ ঠিক আছে পাম বাৰু কিন্তু পৰীক্ষাটো গৈ লওক তাৰপিছত ভাবিম মই বুলি ক'লোঁ ভাবিব বুলি ক'লে তেতিয়া মই ক'লোঁ কিন্তু তুমি মোক সহায় কৰিব লাগিব তাৰপিছত তাই কৈছে মই কেনেকৈ সহায় কৰিম মই কৈছোঁ তুমি সহায় নকৰিলেতো মোৰ একোৱে নহ'ব তাৰমানে মই তাইকেতো ভাল পাওঁ হয় আৰু তাইও মোক সেইকাৰণে সুধিছে গতিকে সেইটো কথা মানে তাই সেইটো পিছত আকৌ সুধিছিলে কিন্তু মই মানে তেতিয়া বৰ এটা হেৰি কৰি নিদিলোঁ মানে চাগে তাইও অকণমান বিৰক্তি পালে এইটোনো কি আৰু এইটো যে আৰু ভালকৈ কথাটো সুধিছোঁ মানে লাই দিছোঁ আৰু হেৰিও নকৰে তেনেকুৱা কথা মানে আৰু বৰ্তমানতো সুধিছিলে নাহৰৰ দেশৰ প্ৰেমৰ আচলতে নাহৰৰ দেশৰ প্ৰেমত মই তেনেকৈ তুমি কলেজৰ বিষয়ে কোৱা মই আৰু এটা প্ৰশ্ন সুধি লওঁ তোমাক মানে তুমি
তোমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ সময়ত ছোৱালীজনীয়ে কৈছে ন পৰাগদা এতিয়া পৰীক্ষা আহি আছে আপুনি পঢ়ক হয় নহয় তেতিয়াহ'লে সেই পৰীক্ষাৰ ৰিজাল্টটোত তোমাৰ কিন্তু ভাল ফলাফল থাকিব কথা লাগিছে তুমি কিমানমান পাৰ্চেণ্ট পাইছিলা হায়াৰ ছেকেণ্ডেৰীত কোৱাচোন বাৰু ফলাফল একেবাৰে ভালো নহয় আৰু বেয়াও নহয় আচলতে তথাপি আনে ভাল বুলিয়ে কয় কিন্তু মই সন্তুষ্টি লাভ কৰিব নোৱাৰিলোঁ মই পাইছিলোঁ 84.8 4খন বিষয়ত লেটাৰ নম্বৰ পাইছিলোঁ আচলতে মই ডিষ্টিংশ্যন নম্বৰ পাবলৈ 1 থাকিছিলে হয় যিটো 425 পালে ডিষ্টিংশ্যন পোৱা যায় মই 424 নম্বৰ পাইছিলোঁ গতিকে আনলাকি হয় গতিকে গতিকে তেতিয়া মনটো বেয়া লাগিছিল আৰু বাকী কিন্তু এনেই বেলেগে কৈছে যে পাৰ্চেণ্টেজটো ভাল মই এতিয়া সেই একচেপ্ট কৰোঁ তেনেকৈ আৰু ঠিক আছে তাৰপৰা নেক্সট কৈছিলোঁ মই কলেজত প্ৰেম হৈছিলে নেকি কলেজত প্ৰেম নাই হোৱা একাষাৰে কৈছে কলেজত প্ৰেম আচলতে হোৱা নাই তেতিয়াহ'লে আমি নাহৰ দেশৰ বিষয়ে আহোঁ নাহৰ দেশততো বাৰু প্ৰেমত পৰাটো স্বাভাৱিক প্ৰায় মানুহে পৰি হয় নহয় প্ৰেমৰ পৰা আঁতৰি কোনো থাকিব নোৱাৰে বুলিয়ে মোৰ অনুভৱ হয় কিন্তু তুমি কি কোৱা এতিয়া প্ৰেমৰ নাহৰ দেশত প্ৰেম আচলতে নাহৰ দেশত প্ৰেম হওঁতে স্বাভাৱিক কথা হয়নে নাহৰ দেশৰ আচলতে পৰিৱেশটো আচলতে প্ৰেমত পেলায় আমাক হয়নে তাতে আৰু ইমানবোৰৰ মাজত আছে হাজাৰ হাজাৰ যৌৱন ইয়াত আছে যিহেতু তেনেকৈ বহুতো সুন্দৰী আছে সেইটো কাৰণে প্ৰথম আহি আচলতে ভাল লাগিছিলে কাৰোবাক অৱশ্যে সেয়া বিভাগৰে আছিলে কিন্তু দেই বিভাগৰে কাৰোবাক বেয়া মানে ভাল লাগিছিলে অকণমান কিন্তু গম পালোঁ যে তেওঁলোকৰ চবেই আৰু থাকেই আৰু আজিকালি গতিকে তেওঁলোকৰ নিজৰ মনৰ মানুহ যিটো আছেই গতিকে মই সেইবোৰ তাৰপৰা মানে এইবিলাক এৰি দিলোঁ তাৰপিছত ৰিচেণ্টলি মানে কি থাৰ্ড চেমতো কাৰোবাক ভাল লাগিছিলে হয় নলগা নহয় কাৰোবাক ভাল লাগিছিলে আৰু তাইক কিন্তু অকণ বেছিয়ে ভাল লাগিছিলে আমাৰ ডিপাৰ্টমেণ্টৰ নহয় কিন্তু বেলেগ ডিপাৰ্টমেণ্টৰ হয় এয়া তাৰপিছত তাইক অকণ বেছিয়ে ভাল লাগিছিলে মানে সঁচাকৈয়ে যেন মই ভাল পাইছিলোঁ তেনেকুৱা এটা অনুভৱ হৈছিলে তাৰপিছতে কিন্তু আগবাঢ়ি নগ'লোঁ মই নিজেও চেষ্টা ইমান বেছি নকৰিলোঁ আৰু মানে ধৈৰ্য নাথাকে মানে মোৰ নাথাকে যে মই কাৰোবাক এনেকৈ ভাল পাম কুটৰি থাকিম বা কিবা কৰিম সেইটো নাথাকে সেই যিটো মোৰ অনুভৱ সেইটো ভাল পোৱাৰ যিটো আৱেগ সেইখিনি মই সিমানতে মানে থৈ দিলোঁ মানে সামগতিলে তেতিয়াহ'লে নেক্সট প্ৰশ্নলৈ আহোঁ ভিডিঅ'টো দৰ্শকসকল বহুত দীঘল হ'ব ভিডিঅ'টো তথাপিও আপোনালোকে চাব আৰু স্কিপ নকৰিব যিমান পাৰে সিমান চাব নেক্সট প্ৰশ্ন আহিলে তোমাৰ ভৱিষ্যত পৰিকল্পনা বিশেষকৈ আমাৰতো এতিয়া আজি 4th চেমত উপনীত হ'লোহি হয় নহয় MA 4th চেমত উপনীত হ'লোহি নাহৰৰ আমি অন্তিম পৰ্যায়ত আছোঁ নাহৰ দেশৰ অন্তিম পৰ্যায়ত উপনীত হ'লোহি গতিকে ভৱিষ্যত পৰিকল্পনা এটা থাকিবই লাগিব তোমাৰ কিবা আছে নেকি ভৱিষ্যত পৰিকল্পনা ভৱিষ্যত পৰিকল্পনা যদি নাথাকেই আমি কেনেকৈ সফল হ'ম হয়নে গতিকে আমি প্ৰাপ্তি লাভ কৰিম হয় নাই গতিকে পৰিকল্পনা আছে যিহেতু আমি এতিয়া লাষ্ট ছেমিষ্টাৰ MA লাষ্ট ছেমিষ্টাৰ গতিকে লাষ্ট ছেমিষ্টাৰ এতিয়া প্ৰথমটো হৈছে আমি MA কমপ্লিট কৰা সেইটো তোমাৰ প্ৰত্যেকৰে আমাৰ লক্ষ্য তাৰপিছতে মোৰ গৱেষণা কৰাৰ এটা ইচ্ছা আছে নথকা নহয় গৱেষণা কৰাৰ ইচ্ছা আছে কিন্তু চাওঁ এতিয়া সময় সুযোগ সুবিধা প্ৰত্যেকটো বস্তু মিলিব লাগিব হয় নহয় গতিকে সকলোবিলাক যদি ভালদৰে মিলে থাকে তেতিয়াহ'লে গৱেষণা কৰাৰ এটা ইচ্ছা নথকা নহয় গতিকে তেনেকৈ আৰু কৰি পেলাই নিজৰ জীৱনটো এটা স্থিতি লগাবলৈ এটা আত্মনিৰ্ভৰশীল হিচাপে যাতে নিজকে গঢ়ি তুলিব পাৰোঁ ঘৰখনত যাতে দায়িত্ব ল'ব পাৰোঁ নিজে যাতে নিজে বিচৰাখিনি আচলতে আমি এনেকুৱা সময়ত আমি কিছুমান প্ৰত্যেকে আমি অনুভৱ কৰোঁ বা ৰিয়েলাইজ কৰোঁ যে আমাৰ কিছুমান অভাৱ গতিকে সেই অভাৱসমূহ যাতে আমি দূৰীকৰণ কৰিবলৈ নিজে যেতিয়া নিজৰ ভৰিত থিয় দিব পাৰিম তেতিয়া আচলতে আমি অভাৱবোৰ দূৰ হ'ব আমাৰ গতিকে সেইকাৰণে প্ৰথমতে সেয়া তাৰপিছতে নিজৰ ভৰিৰ ওপৰত থিয় দিয়া সেয়াই আৰু ভৱিষ্যত পৰিকল্পনা আৰু লেখা মেলাৰ ওপৰতো এক ইচ্ছা নথকা নহয় আছে কিছুমান লেখা প্ৰকাশ কৰাৰ বা সাহিত্যৰ দিশটো যিহেতু ভালেই পাওঁ গতিকে সেইবিলাকো আছে নথকা নহয় চাওঁ এতিয়া কিমানখিনি কৰিব পাৰোঁ ভৱিষ্যতে সেয়াই আৰু দৰ্শকক আমি শেষ পৰ্যায়ত উপনীত হ'লোহি এতিয়া পৰাগ শইকীয়াই RCDO মেমৰি মানে মোৰ এই ইউটিউব চেনেলটোৰ বিষয়ে দুআষাৰ কোৱা RCDO মেমৰি ৰমেন চেতিয়া
ডিব্ৰুগড় ইউনিভাৰ্চিটি মেমৰি বা স্মৃতি গতিকে এই স্মৃতি বা এই ইমান ধুনীয়া নামেৰে তেওঁ খুলিছে নামটো ইয়াতে সংযোগ হৈ আছে ইয়াত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নামটো সংযোগ হৈ আছে আৰু মেমৰি স্মৃতি গতিকে ইমান ধুনীয়া এটা নাম গতিকে সকলোৱে সুন্দৰকৈ আচলতে আঁকোৱালি ল'ব প্ৰথমতে মইতো অনুৰোধ জনাইছোঁ প্ৰত্যেকেই সুন্দৰকৈ এই চেনেলটো আপোনালোকে আঁকোৱালি ল'ব গ্ৰহণ কৰিব আৰু তেওঁৰ এই চেনেলটো যাতে আপুনি যিহেতু প্ৰথম খুলিছে গতিকে এতিয়া ছাবস্ক্ৰাইবাৰ অকণমান কম হৈ আছে গতিকে এইটো বঢ়াব লাগিব আপোনালোকে বঢ়াব লাগিব মই বঢ়াব লাগিব এখেতে বঢ়াব লাগিব গতিকে আমি এটা দায়িত্ব আমাৰ গতিকে আমি আৰু এই যিটো চেনেলটোৰ জৰিয়তে যাতে আৰু অনাগত সময়ত ভাল ভাল মানুহৰ সৈতে ভাল ভাল কামৰ যাতে ইয়াত ভিডিঅ' বনাব পাৰে নিৰ্মাণ কৰিব পাৰে তাৰপিছত আৰু আপোনালোকৰ মাজলৈ ভাল ভাল বাৰ্তা পঠাব পাৰে তাৰ প্ৰতি তেওঁ দায়বদ্ধ হ'ব লাগিব তাৰপিছতে গতিকে সেইটোৱে কওঁ আৰু আপোনালোকে যাতে চেনেলটো ভালদৰে আঁকোৱালি লয় মৰম দিয়ক আপোনালোকে আজি এই ভিডিঅ'টো চাই যদি পাৰে মন্তব্য কৰিব আৰু বিশেষকৈ এই কথা ধন্যবাদ দিব যে মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁৱেই যে ইমান এটা সুন্দৰ মোলৈ সুযোগ আগবঢ়োৱাৰ বাবে গতিকে সেয়াই RCDU মেমৰি ষ্ট্ৰং হওক শক্তিশালী হওক আগলৈ আগুৱাই যাওক গতিকে সেয়াই আৰু মোৰ ফালৰ পৰা কামনা বহুত বহুত ধন্যবাদ পৰাগ আজি ইমান সময় তুমি মোক দিয়াৰ বাবে বিশেষকৈ দৰ্শকসকলৰ কাৰণে আৰু দৰ্শকসকলে আপোনালোকৰ মতামত আগবঢ়াব আৰু আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰিব চেনেলটো পৰৱৰ্তী সময়বোৰ গতিকে মই সম্পূৰ্ণৰূপে আপোনালোকৰ ওপৰত আশাবাদী আৰু লগতে ক'বই লাগিব যে আজি মানে আমাৰ 10 তাৰিখে থাৰ্ড চেমৰ পৰীক্ষা সম্পন্ন হৈছে মোৰ এটা পৰিকল্পনা আছিল যে মই ফ'ৰ্থ চেমৰ প্ৰথম দিনটোতে মানে ভিডিঅ' এটা বনাম মই মানে পৰাগৰ কথাই ভাবি থৈছিলোঁ ভিডিঅ'টো বনাম বুলি সেইকাৰণে আজি প্ৰায় টাইম কিমান হ'ল এতিয়া চোৱাচোন পৰা 2:40 AM ৰাতি 2:40 গৈছে আজি হ'ল তোমাৰ হেৰি বা নেকি শুক্ৰবাৰ হ'ব ফ্ৰাইডে ঠিকে আছে দৰ্শকসকল মই আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰিম পৰৱৰ্তী ভিডিঅ' দিবলৈ আপোনালোকে যদি আদৰি লয় তেনেহ'লে পৰৱৰ্তী ভিডিঅ' দিবলৈ মই নিশ্চয় আগ্ৰহী হ'ম ধন্যবাদ আশা কৰোঁ আপোনালোকে RCDU মেমৰি সাদৰেৰে গ্ৰহণ কৰিব ধন্যবাদ পৰাগ মোৰ ফালৰ পৰাও ধন্যবাদ জনাইছোঁ আপোনালোকে মৰম দিব আৰু ভিডিঅ'টো সকলোৱে চাব স্কিপ নকৰাকৈ যদি পাৰে সেয়া মোৰ ফালৰ পৰা আপোনালোকলৈ এতিয়া অনুৰোধ বুলিয়ে কৈছোঁ গতিকে মৰম দিব চেনেলটো আপোনালোকে আগুৱাই লৈ যাওক আৰু তাৰে কামনা কৰিছোঁ আপোনালোক সকলোৱে ভালে থাকক কুশলে থাকক সকলোৰে ভাল হওক নমস্কাৰ